উদ্বোধন কৰি আজি কাৰ্যালয় উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এই স্কিমখনে প্ৰত্যেক ঘৰে লাভান্বিত হ'ব, উপকৃত হ'ব। সকলোৱে আমি এখোজ আগবাঢ়ি যাবলৈ আমি আৰু এটা মাহত যদি কোনোবা মানুহে যদি এটা গেছ চিলিণ্ডাৰ 11 টকা যদি লাগে, যেনেকুৱা সি গেছ চিলিণ্ডাৰটো চলাই থাকিব এক মাহত, ঠিক তেনেদৰে যদি আমাৰ এইটো বস্তু ব্যৱহাৰ কৰি সেই টাইমটো লয় মাত্ৰ 11 পৰা 2 টকা যাব এক মাহত। আৰু ইয়াৰ এইটো হিট নহ'ব, মানে ই নহয়, কাৰেণ্ট ৰিয়েকশ্যন নহয়, ঠাণ্ডা বস্তু। গতিকে সেইকাৰণে আমি আমাৰ বেকাৰ সমস্যাৰ লগত আমাৰ ৰাইজৰ যিবিলাক সমস্যা, আজি মূল্য বৃদ্ধি, বিভিন্ন সমস্যা জড়িত ৰাইজ, কিন্তু মেক্সিমাম ৰাইজ কিন্তু গৰীব মানুহ হ'লেও গেছটো চলাই থাকে। আৰু এই গেছটোৰ পৰিৱৰ্তে আমি এইটো সেইকাৰণে আনিছোঁ যাতে সকলোৱে গ্ৰহণ কৰে আৰু সকলোৰে এটা লাভ হয়, আৰু তাৰ লগে লগে আমিও যাতে অলপ লাভৱান হ'ব পাৰোঁ। আমি কৰোড়পতি হোৱাৰ সপোন লৈ আমি এইটো কোম্পানী খোলা নাই, জাষ্ট আমি চলিব পৰা অৱস্থাত আমি যাতে সমাজৰ লগত মিলি চলিব পাৰোঁ আৰু সমাজৰ প্ৰত্যেকজন মানুহে যাতে গ্ৰহণ কৰে, এই আশীৰ্বাদ বিচাৰি আজি আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ। আৰু ইনশাআল্লাহ অহা দিনত কোনো টেনশ্যন নাই, আমাৰ প্ৰডাক্ট এভেইলেবল, কোনো টেনশ্যন নাই। যিমান দিন আমি পাৰোঁ চেষ্টা চলাম, সিমান দিন আমি এই কোম্পানী চলাই যাম। এইখিনিয়ে আৰু এই বস্তুবিলাক আমাৰ গ্ৰাহকবিলাকে পাব, কাষ্টমাৰে পাব। তো উদ্যোক্তাসকললৈ আহ্বান থাকিল, তেওঁলোকে ইয়াৰ প্লেন প্ৰগ্ৰামটো কেনেকৈ আমাৰ একদম ৰান্ধনি ঘৰলৈকে এই বস্তুটো যাব, সেই বিষয়ে বিতংভাৱে বুজাই দিলে মই ভাবোঁ যে আমাৰ একদম ৰান্ধাঘৰৰ মানুহলৈকে কথাখিনি অৱগত হ'ব। থুলমূলকে উদ্দেশ্য ব্যাখ্যাৰ মাজত বা সাংবাদিকসকলৰ আগত সাক্ষাৎকাৰত যিখিনি কথা গম পাইছোঁ, ভাৰতবৰ্ষত গোটেই পৃথিৱীতে বিভিন্ন ধৰণৰ নেটৱৰ্ক বিজনেছ চলি আছে, আৰু এই নেটৱৰ্ক বিজনেছত বিভিন্ন ধৰণৰ কোম্পানী বিভিন্ন ধৰণৰ প্ৰডাক্ট লৈ ৰাইজৰ মাজত আহে। হয়তো যিবিলাক প্ৰডাক্টৰ ৰিজাল্ট ভাল, কোম্পানীৰ কৰ্মকৰ্তাৰ স্বচ্ছতা আছে, তেওঁলোকে দীৰ্ঘদিন জীয়াই থাকিব পাৰিছে, আৰু সেই কোম্পানীৰ কৰ্মকৰ্তাসকলেও নিজকে স্বাৱলম্বী হ'ব পাৰিছে। তো আশা কৰোঁ আজিৰ এই উদ্বোধনী সভাত যোনটো প্ৰডাক্ট লৈ শুভ উদ্বোধনৰ কাৰ্যালয় উদ্বোধন কৰা হ'ল, এই প্ৰডাক্টটোৰ বিষয়ে মই ইমান সময় নাইছত বহি এইটোলৈকে ভাবি আছিলোঁ যে বিভিন্ন কোম্পানীৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকে, ভেৰাইটিজ প্ৰডাক্ট থাকে, আৰু ইহঁতৰ অনলি ওৱান এটাই মানে প্ৰডাক্ট, যোনটো প্ৰডাক্ট আমাৰ প্ৰত্যেকটো ঘৰৰ লাগতিয়াল, প্ৰত্যেকটো ঘৰৰ, সেই ভিখাৰীয়ে হওক আৰু ৰাজ পৰিয়ালৰে হওক, কৰোড়পতিয়ে হওক আৰু দিন হাজিৰা কৰা মানুহে হওক, চবৰে